হেল্ল' এভৰিৱান, মই আজি বিশেষ এটা অনুষ্ঠানলৈ গৈ আছো আৰু সেই অনুষ্ঠানটো কিহৰ হয় আপোনালোকে জানিবৰ বাবে চাই থাকক শেষৰলৈকে ভিডিঅ'টো। গতিকে বলকচোন যাওঁ, আমি কলৈ যাওঁ আজি। এয়া চাওকচোন, আহোঁতে আহোঁতে আন্ধাৰেই হ'লহি। আৰু এই স্কুলখন দেখিছেনে বাৰু? এই স্কুলখনৰ এইখন ফিল্ডত আমি আগতে সৰুতে খেলিছিলোঁ আৰু সেইখন হৈছে মই পঢ়া স্কুলখন। আজি বহুত পুৰণা স্মৃতি এটা মনত আহি গ'ল দেই, সঁচাকৈ বহুত ভাল লাগিছে। এইখন স্কুলতে পঢ়ি ডাঙৰ হ'লোঁ। আজি বহুত বছৰৰ পিছত এইফালে আহিলোঁ। মই যে বেছিকৈ সেইখিনিতে চাইকেলখন থওঁ। এইখনেই হৈছে মই পঢ়া স্কুলখন ক্লাছ 10লৈকে, আৰু আজি বহুত দিনৰ মূৰত আহিলোঁ এইফালে। অসমীয়া সাজপাৰ প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী, আমাৰ বিদ্যালয়ৰ মূৰে ছাত্ৰী, মই অথনি উপাধিটো ভুলকৈ কৈছিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ, জয়শ্ৰী শইকীয়া। এওঁ বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত। এওঁলোকৰ আচলতে সময় নাই, এওঁলোকৰ কামবিলাক ৰাতিহে হয়। বহুবন কাটি কৰি এওঁলোক আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজলৈ আহিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। তেওঁকো আমি এখনি ফুলাম বিহুৱানেৰ সৈতে সন্মান জনাব বিচাৰিছোঁ। ধন্যবাদ। এতিয়া বিচাৰক পাৰিব, তাৰপিছত শেষত তেখেতলোকে আকৌ এবাৰ সকলোৱে মিলি এটা ৰাউণ্ড চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠানটি ইমানটো অন্ত পেলাই বিচাৰক মণ্ডলীক তেখেতসকলৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ। এই ভাষা শৰ্মা কৰা। মই কলংপৰীয়া নগাঁৱৰ জীয়ৰী ৰীমা শইকীয়াই জনাইছোঁ নমস্কাৰ, আৰু লগতে শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভকামনা। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই গান গাই আৰু নাচি খুবেই ভাল পাওঁ। মই বৰ্তমান একাদশৰ ছাত্ৰী। ধন্যবাদ। তুমি ক'লা যে তুমি গান গাই ভাল পোৱা। আমাৰ আজি বিহুপ্ৰেমী ৰাইজক তুমি গান এটা গাই শুনাব পাৰিবা নেকি? নিশ্চয়। ঠিক আছে, কোৱাচোন বাৰু। বিহু এখনতে গাওঁ। হয় হয়, বিহু অনুষ্ঠান শেষ হ'ল, এতিয়া উভতি আহিছোঁ। লগত এয়া মোৰ বন্ধু দেৱজিৎ। আৰু আপোনালোকে গম পাইছেই চাগে ভিডিঅ'টো চাই মই ক'লৈ আহিছিলোঁ আৰু কিয় আহিছিলোঁ। এয়া বিচাৰকৰ মাননি পাই আনিছোঁ। আমি এতিয়া ফাইনেলি ঘৰলৈ গৈ আছোঁ। তো ফাইনেলি ফ্ৰেণ্ডছ, ঘৰ আহি পাই গ'লোহি আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।